Hey guys, welcome to my YouTube channel Hypers Vlog. So guys, আজি হল দমাহীৰ দ্বিতীয় দিনা আৰু এনেকৈ ওলালোঁ আমি। তো এতিয়া আছোঁ জংঘলৰ মাজত আৰু আমি গৈ আছোঁ এতিয়া বাথুখেৰা ফেমিলি ৰিজৰ্ট। আৰু এইবাৰ জয়া হৈছিল তাৰ, আপোনালোকে ভিডিঅ'টো হয়তো চাইছ। তো তেতিয়া আমি নাইট ভিউ দেখাইছিলোঁ আপোনালোকক। তো আজি ফাইনেলি ওলালোঁ আৰু বাথুখেৰা ফেমিলি ৰিজৰ্ট। তো আজি আপোনালোকক দেখুৱাই আছোঁ ভিউ আৰু তাৰ কি আছে। আজি হয়তো দেখুৱাব পাৰিম আপোনালোকক। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে শেষলৈকে। তো ব্লগ তেনেহ'লে চাই থাকোঁ আৰু গাইছ। আমাৰ আছে এয়া দলদা আছে আমাৰ, এনেকৈ গৈ আছোঁ আমি জংঘলৰ মাজে মাজে আৰু গাইছ। তো ব্লগ তেনেহ'লে আৰু বেছি পলম নকৰি ভিডিঅ'টো আগুৱাই লৈ যাওঁ আৰু পলাক 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 পুৰা জংঘল গাইছ। চাওক कौन है ये लोग कहाँ से आते हैं তো গাইছ কিবাকৈ ওলালোঁ আৰু এনেকৈ জংঘলৰ মাজৰ পৰা। তো গাইছ সিদিনা আৰু আপোনালোকক নাইট ভিউ দেখিছিলোঁ, আজি দিনৰ ভিউ চাব আপোনালোকে কি আছে তাত। তো গোটেই দেখুৱাই দিম আৰু আপোনালোকক জনাই দিম। আৰু বহুত এটা সুন্দৰ ঠাই। তো তেনেহ'লে যাই থাকোঁ আৰু এতিয়া গৈ আছোঁ আমি তিনিজন। তো ব্লগ তেনেহ'লে আৰু গাইছ গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ তাৰ ভিউ আৰু ফাইনেলি আহি পালোঁ দিয়ক। এয়া বাথুখেৰা ফেমিলি ৰিজৰ্ট আৰু ইয়াত আছোঁ আমি। তো গাইছ আৰু ব্লগ তেনেহ'লে আৰু গোটেইবিলাক ভিউ দেখুৱাই দিওঁ আৰু চুইমিং পুলো আছে আৰু আনকি ইয়াত প্ৰগ্ৰাম হ'ব আজি। তো আহি আছে দীপলিনা বাই। তো দেখুৱাই দিম অলপ পিছতে আপোনালোকক। তো চাব আৰু চুবৰ পৰা চাওক ইয়াৰ ভিউ। তো এইবিলাকে ভিউ আৰু গাইছ ইয়াৰ। আৰু ইয়াত প্ৰগ্ৰামো আছে খানাৰ বাবে পূৰা স্পেচিয়েল ৰুম আছে আৰু কি কবি আৰু বহিবৰ বাবে পূৰা স্পেচিয়েল ইয়াত দেখক পেঞ্চিলা আৰু পূৰা স্পেচিয়েল আৰু কি কবি আৰু আহক। কিন্তু খানাৰ দাম আৰু কি কবি আৰু বহুত দাম হ'ব চাগে। আৰু বহুতৰ পৰা শুনো বহুত দাম আৰু খানা দানা পূৰা স্পেচিয়েল। তো গাইছ ইফালে যোৱাৰ কথা আছিল, কিন্তু কি কৰিবি তো টিকেট লৈ আছে যিহেতু ইয়াত প্ৰগ্ৰাম চলি আছে এই দুদিন। আৰু তো আজিও আছে প্ৰগ্ৰাম আৰু সেইকাৰণে টিকেট লৈ আছে আৰু যাব নোৱাৰিলোঁ সেনেকৈ। আৰু গাইছ কি কৰিবি আৰু তো কোনোবা দিন আহি কিনে দেখুৱাম আৰু এনেকৈ ওলাই আহিলোঁ তাৰ পৰা, যিহেতু সোমাব নোৱাৰিলোঁ। তো এতিয়া ঘৰলৈ গৈ আছোঁ আৰু তো গাইছ ফাইনেলি বাথুখেৰা ফেমিলি ৰিজৰ্টৰ পৰা আহি পালোঁ দিয়ক। আৰু তাত আজি আপোনালোকক সম্পূৰ্ণ ভিউ দেখাব নোৱাৰোঁ তাৰ। আৰু ইয়াৰ কাৰণ হ'ল যে তাত যিহেতু 15 তাৰিখ আৰু 16 তাৰিখ এই দুটা মাঘ বিহুৰ বাবে তাত প্ৰগ্ৰাম পাতিছে এই দুটা তাৰিখত। আৰু সেইকাৰণে টিকেট লৈ আছে আৰু সেইকাৰণে আপোনালোকক সম্পূৰ্ণ ভিউ দেখাব নোৱাৰিলোঁ। আৰু গাইছ 15 তাৰিখ কালিও আহিছিল কোনোবা আৰু আজি আহি আছে সকলোৰে মৰমৰ দীপলিনা বাই আহি আছে। আৰু তাক চাব লাগিলে তো তাই আহিব ৰাতি। আৰু তাক চাব লাগিলে 500 টকাকৈ টিকেট কাটিব লাগিব আৰু তো টিকেট লৈ আছে। আৰু গাইছ ইমান টকা খৰচ কৰি আৰু ক'ত চাব পাৰিম, তো নাচাওঁ বুলি ভাবিছোঁ আৰু সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ আজি। তো গাইছ তাত ছেটাৰডে আৰু ছানডেও তাত প্ৰগ্ৰাম হয়। তো ফাংচন পাতে আৰু তাত আৰু
গায়কো আহে গায়ক গায়িকা আহে আৰু তো কোনোবা দিন গৈ আপোনালোকক দেখাম আৰু আপোনালোকক এটা ভিডিঅ'ত চাইছেনে নাই ক'ব নোৱাৰোঁ তো সেইটো ভিডিঅ'ত কোৱা হৈছিল আপোনালোকক ছেটাৰডে এণ্ড ছানডে তাত নাইট প্ৰগ্ৰামো হয় আৰু তো গাইজ কোনোবা দিন দেখুৱাম আৰু তো দিনৰ ভিডিঅ' দেখুৱাম আপোনালোকক কোনোবা দিন গৈ আৰু এনেকুৱা প্ৰগ্ৰাম নথকা দিনত আৰু তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা আপোনাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গাইজ সোনকালে মোৰ চেনেলটোত 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'বিলাক ভাল নালাগিলে আনছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকে তো গাইজ আৰু ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক মোৰ এইটো চেনেল তো আজি ভিডিঅ'টো এইখিনিতে আৰু টাটা বাই বাই তো আকৌ এটা নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ দিয়ক আৰু